আইপিচিচি মানে কি? আইপিচিচি মানে হল ইন্টাৰনেশ্যনেল পেনেল অন ক্লাইমেট চেঞ্জ। ৰেড ডাটা বুক বা ৰঙা তথ্যৰ কিতাপ কিহৰ তালিকা? ৰেড ডাটা বুক বা ৰঙা তথ্যৰ কিতাপ হল বিপদাপন্ন প্ৰজাতিৰ। কোন চনৰ পৰাই গড় প্ৰকল্প আৰম্ভ কৰা হৈছিল? গড় প্ৰকল্প আৰম্ভ কৰা হৈছিল 1987 চনত। তেহৰী বান্ধ এলেকাত চিপকো আন্দোলনৰ সূচনা কৰা নেতাগৰাকী কোন আছিল? চিপকো আন্দোলনৰ সূচনা কৰা নেতাগৰাকী আছিল সুন্দৰলাল বহুগুণা। আমেৰিকাই বিশ্বৰ উষ্ণতা বৃদ্ধিত কিমান শতাংশ অৰিহণা যোগায়? আমেৰিকাই বিশ্বৰ উষ্ণতা বৃদ্ধিত অৰিহণা যোগায় 21%। বায়ুমণ্ডলত অজন বিন্দা কিমান চনত আৱিষ্কৃত হৈছিল? বায়ুমণ্ডলত অজন বিন্দা আৱিষ্কৃত হৈছিল 1982 চনত। মন্ট্ৰিল চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল? মন্ট্ৰিল চুক্তি স্বাক্ষৰিত হৈছিল 1987 চনত। নিউক্লিয়া নিশা মানে কি? নিউক্লিয়া নিশা মানে হৈছে নিউক্লিয়া বিস্ফোৰণৰ ঠহাই সৃষ্টি কৰা অন্ধকাৰ। টুচু পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? টুচু পূজা পালন কৰে চাহ জনগোষ্ঠীয়ে। জোনবিল মেলা কোনটো জনগোষ্ঠীয়ে পালন কৰে? জোনবিল মেলা পালন কৰে তিৱা জনগোষ্ঠীয়ে। ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কোন চীনা পৰিব্ৰজকে অসম ভ্ৰমণ কৰিছিল? ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হুৱেনচাঙে অসম ভ্ৰমণ কৰিছিল। ইংৰাজী ইনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা অহা? ফৰাচী শব্দৰ পৰা অহা। পৰিৱেশৰ জৈৱ উপাদান মানে কি? পৰিৱেশৰ জৈৱ উপাদান মানে হৈছে প্ৰাণী আৰু উদ্ভিদ। প্ৰদূষিত পানী খোৱাৰ বাবে হোৱা ৰোগ কি? প্ৰদূষিত পানীৰ ফলত টাইফয়েড ৰোগ হয়। বন্য প্ৰাণী সপ্তাহ কেতিয়াই পালন কৰা হয়? বন্য প্ৰাণী সপ্তাহ পালন কৰা হয় অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত। কোন চনত হাতী সংৰক্ষণ আইন গ্ৰহণ কৰা হয়? হাতী সংৰক্ষণ আইন গ্ৰহণ কৰা হয় 1989 চনত। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান? বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হৈছে 0.034%। চাৰ্ণবিল পাৰমাণৱিক দুৰ্ঘটনা কিমান চনত সংঘটিত হৈছিল? চাৰ্ণবিল পাৰমাণৱিক দুৰ্ঘটনা সংঘটিত হৈছিল 1986 চনত। ছাবস্ক্ৰাইব কৰিব চেনেলটো।